তুমি বা মই পোৱা ভাল হেৰা বিকি প্ৰথমবাৰৰ বাবে দেউতাক ক'বলৈ গৈ আছেতো সেইকাৰণে মই তাক কেইটামান কথা শিকাই দিছো বুজিছা ভালেই কৰিলে এবাৰ দেউতাক হোৱাৰ পিছত তাৰ দায়িত্ববোৰো বাঢ়িব সেইকাৰণে এতিয়াৰ পৰাই প্ৰস্তুত হৈ থকাটো ভাল ঠিকেই দুইটাক বিবাহ বাৰ্ষিকীৰ কাৰণে আমি ভাল দামী উপহাৰ এটা দিব খুজি আছিলোঁ কিন্তু দুইটাইহে আমাক উপহাৰটো দিলে যিটো উপহাৰৰ মূল্য আমি টকা পইচাৰে কেতিয়াও দিব নোৱাৰিম এইটো আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ কুন্তলা দুইটাই এইখন ঘৰৰ এইটো পৰিয়ালৰ উত্তৰাধিকাৰীক জন্ম দিবলৈ গৈ আছে আমিতো এদিন সংসাৰ এৰি গুচি যাম তেতিয়া দুইটাৰ আহিবলগীয়া সন্তানটোৱেই চলিহা পৰিয়ালৰ অস্তিত্ব ৰক্ষা কৰিব আমাৰ নাম ৰাখিব ঠিকেই মোৰ বাৰু চাকৰিটো গুচি যাব নেকি মই যদি চাকৰিটো হেৰুৱাব লগা হয় ঘৰৰ মানুহৰ আগত মই কেনেকৈ নাকলিয়াম পৰিয়ালৰ মানুহে মোক হাঁহিব ঠাট্টা মস্কৰা কৰিব কলেজবোৰে মোক ভেঙুচালি কৰিব এতিয়া মই কিদৰে ঘৰৰ দায়িত্ব ল'ম কৰ্মহীন হৈ মই জানো জীয়াই থাকিব পাৰিম বৌ মই অকমান সময় ওপৰলৈ যাওঁতে আপুনি পাকঘৰত সোমালেই আপুনি পাকঘৰৰ কাম কৰিব নালাগে ময়ে কৰিম আপোনাক আকৌ কামত লগোৱা দেখিলে বাইদেৱে মোক কলিজা খাব দাদা হয়নে চিনাকি চিনাকি লাগিছে আজি 10 বছৰ আগতে মই এইখন গাঁৱতে আছিলোঁ নিৰুপমা আইতাহঁতৰ ঘৰত PhD ফিল্ড ষ্টাডি কৰিছিলোঁ আনকি প্ৰথম প্ৰেমো মই এইখন গাঁৱতে হৈছিল অ' শিৱম শিৱম শৰ্মা ন তুমি কাৰেক্ট পিছে তুমি ইয়ালৈ কিয় আহিছা মই ইয়ালৈ অহা নাই তেনেহ'লে কলৈ আহিছা আৰু কাক বিচাৰি আহিছা কাকো লগ ধৰিবলৈ অহা নাই আচলতে মই তেজপুৰ হৈ লখিমপুৰ গৈ আছিলোঁ কিন্তু হঠাৎ মোৰ গাড়ীখন বেয়া হৈ থাকিল মেকানিক এটা বিচাৰি আহি থাকোঁতে মই আপোনাক ইয়াত বহি থকা দেখিলোঁ অ' পিছে আপোনাৰ এই হ'ল কি ইয়াতে হাত দি আছে যে দুখ পালো চাওঁ এই ৰাম কেনেকৈ কোনোবাই কিবা এটা মাৰি পঠিয়ালে আকৌ বহুত বিষাইছে নেকি বিষাইছে অলপ তেতিয়াহ'লে আপোনাকতো হস্পিটেল লৈ যাব লাগিব মই নাযাওঁ দেই তুমি যোৱাগৈ মই এজন চিনাকি মানুহক এইটো অৱস্থাটো এৰি থৈ যাব নোৱাৰোঁ কিন্তু তেওঁ কিন্তু চিন্তু নাই বলক এহ, বলক মই আছো নাই বলক অনুৰাগ 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 মা ইমানকৈ মাতি আছো তই শুনা নাই নাই শুনা তই কিবা ভাবি আছ ন সেইকাৰণে শুনা নাই মই তোক দেখিয়ে ধৰিব পাৰিছো তই যে কিবা অন্যমনস্ক হৈ আছ মানে কি ভাবি আছ কচোন কেনেকৈ মই মাক সঁচা কথাটো কওঁ ক আকৌ
জোৰ নকৰো দে মাত্ৰ এটা কথা কচোন কি কথা তই অফিচ কেতিয়াৰ পৰা জইন কৰিবি তোৰতো ঘৰত থকা বহুদিনেই হ'ল তই এতিয়া তেজপুৰলৈ যোৱাটোৱে ভাল হ'ব নেকি তই নথকা বাবে তোৰ ভাড়া ঘৰটোও খালী হৈ আছে সেইকাৰণে তই কাইলৈকে যাবই নেকি আৰু অফিচ ক্ষতি কৰিব নালাগে ইনজেকশ্যনটো ল'লে যেতিয়া এতিয়া আৰু চিন্তা নাই হয় চাব ৰাতিপুৱালৈকে বিষ নাইকিয়া হৈ যাব আপুনি খালি ঘৰলৈ গৈ আৰাম কৰক দাদা আপোনাৰ চাগে ভোক লাগিছে ন অঁ পিয়াহো লাগিছে ওচৰত দেখোন একো ভাল হোটেলে নাই নহয় নহ'লে আপোনাক ৰেষ্টুৰেণ্টলৈ লৈ গৈ ধুনীয়া ডিনাৰ এটা খোৱালৈ ৰেষ্টুৰেণ্টৰ ডিনাৰ অঁ দাদা মোৰ এতিয়া আগতে ৰেষ্টুৰেণ্ট হৈ থকা নাই নহয় এতিয়া মই বিজনেছ কৰোঁ নিজৰ এটা কোম্পানী চলাই আছোঁ বা তোমাৰ তাৰমানে এতিয়া বহুত টকা পইচা হ'ল চাগে নহয় তুমি চাগে আনক কামো দিব পৰা হ'লা সেইটোতো হয় ইনফেক্ট মোৰ আণ্ডাৰতো বহুত এমপ্লয়িজো আছে এটা কাম কৰক হা আপুনি অলপ ইয়াতে ৰ'ব অঁ ঠিক আছে বহক মই কিবা এটা খাবৰ কাৰণে আৰু অলপ পানী লৈ খাওঁ আপোনাৰ কাৰণে নালাগে নালাগে দাদা অন্ততঃ আজি ৰাতি মই আপোনাক ভোকে পিয়াহে থাকিব নিদিওঁ ঠিক আছে আপুনি বহক মই আহি আছোঁ ঠিক আছে নাযাব তাৰমানে শিৱম এতিয়া ডাঙৰ মানুহ তাৰ চাগে এতিয়া ডাঙৰ ঘৰ গাড়ী বহুত টকা পইচা হ'ল যোনে যে মোক পাকঘৰৰ কাম কৰিবলৈ একেবাৰে মানা কৰিছে জানা খুব ভাল কৰিছে তাই কি ভাল কৰিছে তোমাক কাম কৰিবলৈ মানা কৰি তাৰমানে তুমিও এতিয়া জোনৰ পক্ষ লৈছা য়েছ তুমি বৰ বেয়া মানুহ দেই আচ্ছা মই বাৰু অনবৰতে কাম কৰি থকা মানুহজনীয়ে কাম নকৰাকৈ কেনেকৈনো থাকিম এতিয়াৰ পৰা ৰেষ্টত থাকিলে দেখোন মোৰ দুদিনৰ পিছতে আমনি লাগিব সেইটোও হয় ঘৰৰ কামবোৰ কৰি থাকিলেহে মনটো ভাল লাগি থাকে কিন্তু যোনে মোক জোৰ কৰি পাকঘৰৰ পৰা পঠিয়াই দিছে জানা তাই বোলে ঘৰৰ সকলো কাম কৰিব মই একোৱে কৰিব নালাগে তেন্তে নকৰিবা কি নকৰিবা মই অনবৰতে খাই বহি শুই থাকিব নোৱাৰো দেই তেন্তে মোৰ কাষত বহি মোৰ লগত কথা পাতি থাকিবা আমি চিনেমা চাম গান শুনিম হ'ব নেকি কি হ'ব নেকি তুমি মোৰ সকলো কথা আহিৰে উৰুৱাই দিয়া মাত্ৰ ধেমালি কৰি থাকা অ'কে মই আৰু ধেমালি নকৰোঁ তোমাক এটা চিৰিয়াছ কথা কওঁ কি তেজপুৰৰ মাক খবৰটো দিলা নাই নাই দিয়া মানে কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই নিজৰ মাক কথাটো ক'বলৈ ইমান লাজ নাই নহয় মানে কি বুলি আৰম্ভ কৰোঁ বা সেইটো এতিয়া তাৰমানে মইহে তোমাক শিকাই দিব লাগিব সোনকালে মাক কথাটো ক'বা মায়ে তেতিয়াহে ভাল পাব আজিতো ৰাতি হ'ল এতিয়া কল কৰিব কাইলৈ নহ'লে পৰহিলৈ দিনত কৰিম ঠিক আছে পেট ভৰিলে পুৰা ভৰিলে আৰু কিবা খাব নেকি বা পেট ফুল হৈ গ'ল আজিৰ কাৰণে ঠিক আছে তেতিয়াহ'লে বলক আপোনাক মই আপোনাৰ ঘৰলৈকে আগবঢ়াই থৈ আহোঁ মই বাৰু ঘৰলৈ যাম কিন্তু তুমি ক'ত থাকিবা একো নাই হোটেল এখনতো মই তাতে থাকি দিম ৰাতিটো ৰাতিপুৱাই মেকানিক এটা বিচাৰি আনি গাড়ীখন বনাই আৰু ওলাই দিম হে এই ৰাতিখন তুমি ক'ত হোটেল বিচাৰি ফুৰিবা আৰু গাঁৱত হোটেল নোপোৱা নহয় টাউনতহে পাবা তাতকৈ তুমি এটা কাম কৰা কি ব'লা মোৰ ঘৰলৈ আজি ৰাতি তুমি মোৰ ঘৰতে থাকিবা ৰাতিপুৱা গুচি যাবা এই নাই দাদা কি কথা কয় সেই আপোনাৰ নিজৰে গাটো বেয়া আৰু এইটো অৱস্থাত মই আপোনাক কষ্ট দিব নিবিচাৰোঁ বাদ দিয়ক তুমি মোক হস্পিটেললৈ নিলা বোৱালা তোমাৰ কাৰণে মই এইখিনি কৰিব পাৰিম দিয়া ব'লা মোৰ লগত কিন্তু চোৱা বহুত ৰাতি হ'ল আৰু টাউনলৈ অলপ দূৰ নহয় বহুত দূৰ গতিকে কোনো কিন্তু নাই ব'লা মোৰ লগত তুমি আজি মোৰ ঘৰতে থাকিবা ব'লা বলক ব'লা
দুহিতাই বাৰু মাকৰ ঘৰত খবৰ তুলিলে নে নাই? দিলে চাগে। চোৱা, যদি দিয়া নাই তুমি আকৌ আগতীয়াকে দি দিবা, তাইকে দিবলৈ দিবা। মাকেও মনটোতে ভাল পাব। হ'ব দিয়ক, মই বাৰু আগতে নিদিওঁ, আগতে দুহিতাই দিব। ঠিক আছে। অৱশ্যে এটা কথা মন কৰিছেনে? কি কথা? দুহিতাৰ দেউতাকে দেখোন তাইলৈ ফোনেই নকৰে। নকৰে নেকি? আগতে কৰা দেখিছিলো, কিন্তু বহুত দিনৰ পৰাই দেখা নাই। জানো তেনেহলে কিয় বা কৰা নাই? তেখেতটো আমাৰ ঘৰলৈকো অহা নাই। নাই অহা। আপুনি দুহিতা আৰু বিকিৰ বিয়াৰ দিনা মণ্ডপত কোৱা কথাখিনি তেখেতে বাৰু এতিয়াও ধৰি থকা নাইতো? বিয়য়ে বাৰু এতিয়াও আপোনাক বেয়া পাই আছে নেকি? কিন্তু সেইবোৰ কথাটো কেতিয়াবাই তল পৰিল কুন্তলা। সেইকাৰণে বিয়লৈ ফোন এটা কৰি আপুনি নিজ মুখেৰে আমাৰ ঘৰলৈ নিমন্ত্ৰণ দিবচোন। ঠিক আছে, দিম দিয়া। মই নিজে বিয়লৈ ফোন কৰিম। অনুৰাগ, ভাত বাঢ়ি চোৱা, খাই লহি। মই ভাত নাখাওঁ, তোমালোকে খোৱা গৈছো। তই কিয় নাখাৱ? ভোক লগা নাই। তোৰ ভোক কিয় লগা নাই? ভোক গুচা বস্তু কিনো খাইছ তই? আৰু এই ভাত খোৱাৰ সময়ত তোৰনো ভোক লগা নাই নে? নাই লগা। বেছি খাব নালাগে, অকণমান খাবি আহ। নেখাওঁ, সুদা পেটে থাকিব নাপায় অ'। মোৰ ভোক নাই, সেইকাৰণে মই নাখাওঁ। আচলতে তোৰ ভোক নাই নে খাবলৈ মন নাই? ভোকো নাই, মনো নাই, সেইকাৰণে মই নাখাওঁ। তুমি যোৱা। কিন্তু মা, প্লিজ মোক অলপ সময় অকল হৈ থাকিব দিয়া। এইটোৱে মোৰ ৰুম। আজি ৰাতি তুমি ইয়াতে থাকিব পাৰিবা। থেংক ইউ। মই কাষৰ ৰুমতে থাকিম। ৰাতি কিবা দৰকাৰ হ'লে মোক জনাবা। 100%। মই ৰাতি বহুত দেৰিলৈকে সাৰে থাকোঁ। থেংক ইউ। ৰুমটো অলপ লেতেৰা হৈ আছে, বেয়া নাপাবা। ডেটছ অ'কে। জানাই নহয়, ল'ৰা মানুহৰ ঘৰ অলপ বিশৃংখল হয়ে আৰু। একো নাই দিয়ক, ময়ো অলপ বিশৃংখলকৈ থাকিয়ে ভাল পাওঁ। ঠিক আছে, তুমি খোৱা, মই আহিছোঁ। ঠিক আছে, গুড নাইট। কিয় ইমান চিন্তাত আছা কাকলি? মই চিন্তাত নাই। মোতকৈ বেছি চিন্তাত অনুৰাগহে আছে। সি চিন্তাত আছে? অঁ, সেইকাৰণে সি আজি ভাতো নাখালে। অঁ, ভাত নাখাওঁতে সি মই আকৌ পিছত খাব বুলিয়ে ভাবিছিলো। ক'তনো পিছত খালে? নাখালেই। ঢাকি থোৱা ভাত ঢাকি থোৱাই থাকিল। তাৰ বোলে ভোক নাই। আচলতে তাৰ আজি ভাত খাবলৈ মনেই নাছিল। কিন্তু কিয়? তাৰ মনটো মই আজি খুব বেয়া দেখিছো জানে। কি? তাৰ মানে সি আমাক পাহৰিবলৈ গৈ সি নিজে অন্তৰক পাহৰিব পৰা নাই। মোৰ মতে কেৱল অন্তৰৰ বাবেই তাৰ মন বেয়া নহয়। তেন্তে মোৰ এনে লাগিছে
ইয়াত যেন কিবা বেলেগ কথাও জড়িত হৈ আছে। বেলেগ কথা মানে? তাক দেখি মোৰ এনেকুৱা লাগিছে তাৰ মনত যেন আন কিবা দুশ্চিন্তাও আছে, যাৰ বাবে সি বৰ মানসিক অশান্তিত আছে। সি তোমাক কিবা কৈছে নেকি? নাই কোৱা, কিন্তু তাৰ মুখখন দেখিয়েই মই বুজি পাইছো কিবা এটা সি ভবাৰ বিপৰীতে হৈ আছে, যিটো সি সহ্য কৰিব পৰা নাই। বৰ কষ্ট পাই আছে সি। কি লিখা আছে তাত? কিন্তু ঢালুদা, আপুনি কোৱা মতেতো দুহিতাৰ বিয়া আজি 8 বছৰ আগতে হৈ গৈছিলে, নহয় জানো? কিন্তু মই গম পোৱা মতেতো তাইৰ বিয়া 1 বছৰ আগতে হৈছিলে। কথাটো কি? কোনে ক'লে তোমাক? তুমি কেনেকৈ জানিলা? খোৱা এনেকে নহয়।